এইবোৰ কেনেকৈ হ'ল ডালিমী? সিহঁতে তৰালিক চাব আহি জোনালীক কেনেকৈ পচন্দ কৰিল? মানে মিছেছ চলিহাই তৰালিকে পচন্দ কৰিছিল, কিন্তু নয়নে আকৌ জোনালীকহে পচন্দ কৰিল। আৰু নয়নে পচন্দ কৰিছে যেতিয়া তাতে আৰু মই কিনো ক'ম। কিন্তু ডালিমী, তুমি এবাৰ তৰালীৰ চিটুৱেশ্যনটো চাইছানে? তাই মনত কিমান কষ্ট পাইছে। মই সিহঁতক তোমাক এটেণ্ড কৰিব দিয়াটোৱে ভুল হ'ল। তুমি এইবোৰ কি কৈ আছা? মই কি জানি বুজি জোনালীক পচন্দ কৰাইছো নেকি? মইতো সিহঁতক কোৱা নাই যে তৰালিক বাদ দি জোনালীক পচন্দ কৰা। আৰু নয়নে যদি জোনালীক পচন্দ কৰিছে, তেনেহ'লে এইখন বিয়া হোৱাটো আপুনি কিয় নিবিচাৰে? আপুনি কি মোৰ ছোৱালীজনী সুখত থকাটো নিবিচাৰে নেকি? ডালিমী, তুমি এইবোৰ কি কৈ আছা? মই কিয় এইবোৰ ভাবিম? তেনেহ'লে মই আৰু কি ক'ম? আপুনি তৰালিক লৈ যিমান চিন্তা কৰে সিমানখিনিতো আপুনি জোনালীক লৈ চিন্তা নকৰে নহয়। এইটো তোমাৰ ভুল ধাৰণা ডালিমী। মই দুয়োজনী ছোৱালীক কেতিয়াও পৰ বুলি ভাবা নাই। মই সকলোকে নিজৰ বুলিয়ে ভাবিছোঁ। ময়ো সদায় জোনালীৰ ভালটোৱে বিচাৰোঁ ন, কিন্তু এইটো চিটুৱেশ্যনত তৰালীৰ মনটো বহুত কষ্ট পাইছে। আপুনি যদি জোনালীৰ সুখ বিচাৰে, তেনেহ'লে এই বিয়াখন হ'বলৈ দিয়ক। মোৰ ছোৱালীজনীক সুখত থাকিব দিয়ক। আৰু মই ভালকৈ জানো তৰালীৰো কোনো আপত্তি নহ'ব নয়নে জোনালীক বিয়া পাতিলে। ঠিক আছে, মই কথাটো অলপমান তৰালীৰ লগত আলোচনা কৰি চাম। তৰালী, মাজনী ইফালে আহাচোন। কি পাপা, মোক কিয় মাতিছে আপুনি? তৰালী, তুমিতো গমেই পাইছা যে নয়নে তোমাক নহয় জোনালীকহে পচন্দ কৰিছে। তো আমি তোমাক খুজিছোঁ যে তোমাৰ কিবা আপত্তি আছে নেকি নয়নৰ লগত জোনালীৰ বিয়া হোৱাৰ কাৰণে? নাই নাই মা, মোৰ কিয় আপত্তি থাকিব? জোনালীয়েও যদি পচন্দ কৰিছে, মোৰ কোনো আপত্তি নাই। মাজনী, তোমাৰ যদি বেছি বেয়া লাগে তেতিয়াহ'লে কৈ দিয়া। জোনালীৰ কাৰণে বেলেগ ল'ৰাও চাব পাৰিম। নাই পাপা, মোৰ অলপো বেয়া লগা নাই। জোনালীয়ে নয়নক পচন্দ কৰিছে, আৰু নয়নেও যদি জোনালীক পচন্দ কৰিছে, তাত মোৰ কি আপত্তি থাকিব পাৰে? আৰু পাপা, মোৰ এতিয়া আৰু পঢ়িব ইচ্ছা আছে, বিয়া হ'ব ইচ্ছা নাই। পিছত আৰু নক'বা যে তোমাৰ বিয়া হ'ব ইচ্ছা আছিল কিন্তু আমি জোনালীক বিয়া পাতি দিলোঁ, সেইবোৰ নক'বা কিন্তু। নাই নাই মা, মই তেনেকৈ কিয় ক'ম? মইতো জোনালীৰ ভাল হোৱাটোৱে বিচাৰোঁ নহয়। পাপা, আপুনি চলিহা আণ্টিক ফোন কৰি কোৱা যে আমাৰ কোনো আপত্তি নাই। মোৰ অকণমানি ছোৱালীজনীৰ হৃদয়খন যে ইমান বিশাল, মই কেতিয়াও ভবাই নাছিলোঁ। ঠিক আছে, মই ফোন কৰি কৈ দিম। দেখিছা ডালিমী, তৰালী জোনালীক কিমান মৰম কৰে। এতিয়া আপুনি এইবোৰকে কৈ থাকিব নালাগে। যোৱা মিছেছ চলিহাক ফোন কৰা আৰু বিয়াৰ ডেটটো সোনকালে ফিক্স কৰা। কিমান কাম আছে, কিমান এৰেঞ্জমেণ্ট আছে নহয়। হয়, মই কৰি আছোঁ। এবাৰ মোৰ ছোৱালীক সেইখন ঘৰলৈ উলিয়াই দিব পাৰিলে আৰু মোক কোনে পায়। আৰু এই তৰালীজনী নিজৰ পাপাৰ আগত খুব মহান দেখুৱায়। ইয়াক মই চাই আছোঁ। এই বিয়াখন ভালে ভালে পাৰ হৈ গ'লে ইয়াক মই চাই ল'ম। মা, আপুনি মোৰ কথাটো নুবুজে কিয়? মোৰ জোনালীক সঁচাকৈ পচন্দ হৈছে। মোক এইবোৰ একো নক'বা নয়ন। তোমাৰ পৰা মই এইবোৰ এক্সপেক্ট কৰা নাছিলোঁ। মই তৰালীক মনৰ পৰা বিচাৰিছিলোঁ, আৰু তুমি এইবোৰ গৈ কি খেলি মেলি লগাই দিলা? মা, আপুনি কি জোনালীক ভাল নাপায় নেকি? মই জোনালীক ভাল পাওঁ নয়ন, কিন্তু মই তোমাৰ ৰাজীৱ আংকলক কথা দিছোঁ যে মই তৰালীকহে মোৰ ঘৰৰ বোৱাৰী কৰি আনিম। আৰু তুমিয়েতো তোমাৰ কাৰণে ছোৱালী মোক চইচ কৰিব দিছিলা নহয়, সেইকাৰণে মই তৰালীক চইচ কৰিছোঁ। মা, কথাটোতো একেই হ'ল না। যিয়ে নহওক, এখন ঘৰৰে ছোৱালীটো আমাৰ ঘৰত বোৱাৰী হৈ আহিব। কিন্তু তৰালী তোমাৰ কাৰণে পাৰফেক্ট হয়। তুমি এইটো নাভাবিবা যে তুমি জোনালীক পচন্দ কৰিছা কাৰণে মই এনেকুৱাকৈ কৈ আছোঁ, কিন্তু পিছত তুমি গম পাবা যে তৰালীক বিয়া নাপাতি তুমি কিমান ডাঙৰ ভুল কৰিছা। তুমি এনেকৈ কিয় কৈ আছা মা? মই জানো তৰালীক তুমি যেনেকৈ ভাল পোৱা, তুমি এদিন জোনালীকো তেনেকুৱাকৈ ভাল পাবা। ময়ো সেইটোৱে আশা কৰোঁ বাবা, যাতে পিছত তোমাৰ পস্তাবলগীয়া নহয়। তুমি সুখত থকাটোৱে মই কামনা কৰোঁ। থেংক ইউ ছ' মাছ মা। চাবা, মই তোমাৰ সকলো আশাই পূৰণ কৰিম। চোৱা নয়ন, আমি যিটো চকুৰে দেখোঁ সেইটো সদায় সঁচা নহ'ব পাৰে। তুমি এবাৰ কথাটো ভালকৈ ভাবি চোৱা। নহয় মা, মোৰ বিশ্বাস আছে জোনালীও ভালেই হ'ব। ঠিক আছে, তেনেহ'লে তোমাৰ ৰাজীৱ আংকলৰ লগত কথাটো আলোচনা কৰি বিয়াৰ ডেটটোৱে ফিক্স কৰোঁ। থেংক ইউ ছ' মাছ মা। ডালিমী, চব কথা ক্লিয়াৰ হ'ল যেতিয়া এতিয়া বিয়াৰ যোজা কৰাটোৱে ভাল হ'ব। অঁ, সেইটোতো হয়। আৰু মোৰ ছোৱালীৰ বিয়া কিন্তু একদম ফেঞ্চি ষ্টাইলৰ হ'ব লাগিব। তুমি ভাল ৱেডিং প্লেনাৰ এজন হায়াৰ কৰা। অঁ, মই ৱেডিং প্লেনাৰ এজনক মাতিছোঁ, আজি আহিব। তাই বিয়াৰ শ্বপিং কৰিবৰ কাৰণে দেলহিত যাব।
তো কিমান পইচা লাগে দি দিবা। ঠিক আছে, যাব দিয়া। আৰু লগত তৰালিকো যাব দিয়া, তাইও চইচ কৰিব কিছুমান বস্তু। তৰালি যাব নালাগে দিয়া, তৰালি ঘৰতে থাকক। বহুত কাম চাম আছে নহয়, আৰু ভনীয়েকৰ বিয়া, সি নাথাকিলে অসুবিধা হ'ব নহয়। তাই শ্বপিং কৰি আহক তাইৰ ফ্ৰেণ্ড এজনীৰ লগত যাই। আৰু তৰালিৰ কাৰণেও কি কি লাগে তাইয়ে লৈ আহিব দিয়া। ঠিক আছে, তুমি ভাবি চোৱা কি কৰিলে ভাল হয়। এনি টাইম তৰালি তৰালি তৰালি। খালি এই বিয়াখন পাৰ হ'ব দিয়া, তাৰপিছত এই তৰালিজনীৰ কি কৰিব লাগে মই ভাল কৰি ভাবি থৈছোঁ। তৰালি, তুমি ডেক'ৰেশ্যনবোৰ ভালকৈ চাইছানে নাই? মই দেখোন 2-এটা পিংক কালাৰৰ ৰ'জ দিব কৈছিলোঁ, তুমি চাৰিওফালে কেৱল হোৱাইট ফুলহে দিছা। ঠিক আছে জোনালী, মই ৱেডিং প্লেনাৰজনৰ লগত কথা পাতোঁ, সিয়াক মই লগে পোৱা নাই নহয়। আৰু এইবোৰ কি পিন্ধি আছা তুমি? আজি মোৰ বিয়া, আজি তুমি অলপমান ভালকৈ সাজি কাচি থাকা। অঁ, কাম চামবোৰ শেষ হ'লে মই ৰেডি হ'ম দিয়া। অলপমান ভালকৈ থাকিবা, আৰু নহ'লে তোমাৰ যিহে অৱস্থা, এইবোৰ কাপোৰ পিন্ধি থাকিলে মানুহে কি ক'ব? আৰু মোৰ ৰেপুটেশ্যনটো কি হ'ব? তুমি ভাবি চোৱা, মোৰ ইমান ধনী ঘৰত বিয়া হ'বলৈ ওলাইছে, এনেকুৱাকৈ থাকিলে মোক তেতিয়া কি ক'ব? তোমাৰ কাৰণে যাতে মই কথা শুনিবলগীয়া নহয়। হ'ব জোনালী, মই ডেক'ৰেশ্যনৰ কামখিনি চাই ভালকৈ ৰেডি হৈ ল'ম দিয়া। অঁ, আৰু মোৰ মেকআপ আৰ্টিষ্টজন আহিছে নহয়, তুমি অলপমান মেকআপ কৰাই ল'বা। মেকআপ নালাগে দিয়া জোনালী, মোৰ এনেকৈ ভাল। ঠিক আছে, ড্ৰেছ পাতিবোৰ অলপমান ভালকৈ পিন্ধিলে হ'ল আৰু। অঁ, আপুনি ৱেডিং প্লেনাৰজন হয়নে? অঁ হয় বাইদেউ, কিবা কাম আছিল নেকি আপোনাৰ? অঁ, মানে ইয়াতে ন আপুনি যিবোৰ হোৱাইট ফ্লাৱাৰ্ছ দিছে, তাত কেইটামান ৰেড ৰ'জো লাগিব। ঠিক আছে বাইদেউ, মই এৰেঞ্জ কৰি দিম দিয়া। পিছে আপুনি বা কোন? অঁ, মই কইনাৰ বায়েক হওঁ। আপুনি মোক বেনাম ক'ব নালাগে দিয়া, মোৰ নাম তৰালি হয়। অঁ ঠিক আছে তৰালি, আৰু ক'ৰবাত কিবা কৰিব লগা আছিল নেকি? বেলেগ একো নাই, অলপমান লাইটিঙৰ কামখিনি আপুনি ভালকৈ কৰিলে হ'ল। পিছে আপোনাৰ নামটো? মোৰ নাম প্ৰণয়। অঁ, আপোনাৰ ডেক'ৰেশ্যনবোৰ কিন্তু খুবেই ভাল লাগিছে। থেংক ইউ। কথা এটা সুধিলে বেয়া পাবা নেকি আপুনি? নাই নাই, কিয় বেয়া পাম, সোধা আকৌ। তুমি ডাঙৰ বাইকটো থাকোঁতে যে তোমাৰ ভণ্টিৰ বিয়া, কাৰণটো জানিব পাৰোঁ? অঁ, মানে সিহঁতে দুজনে দুজনক পচন্দ কৰিছেতো, সেইকাৰণে পাপাহঁতে চবে মিলি ভাবিল বিয়াখনে পাতি দিওঁ, আৰু এনেও আমাৰ দুজনীৰ এজ বেছি ডিফাৰেঞ্চ নহয়। অঁ বুজিছোঁ। পিছে তুমি কেতিয়া বিয়া হ'ম বুলি ভাবিছা? মই সেই বিষয়ে এতিয়াও একো ভবাই নাই। মোৰ এতিয়া পঢ়িব ইচ্ছা আছে, চাওঁ কি হয়। তোমাক কিন্তু ৰাজীৱ ছাৰৰ ছোৱালী যেন নালাগে দেই, বহুত চিম্পুল হয় তুমি। ঠিক আছে, মই বেলেগ কামবোৰ চাওঁ, আপুনি এইখিনি কৰি দিব। হ'ব ঠিক আছে। ছোৱালীজনী সঁচাকৈ বহুত চিম্পুল আৰু বহুত ধুনীয়া। ঐ, ছোৱালীজন কোন অ'? ৰাজীৱ ছাৰৰ ডাঙৰ ছোৱালীজনী। বহুত ধুনীয়া লাগিছে অ' ছোৱালীজনীক। তুমি প্ৰপ'জ কৰিম বুলি ভাবি থকা নাইতো? কৰলপতি মানুহ এজনৰ ছোৱালী এই সাধাৰণ ৱেডিং প্লেনাৰজনৰ লগত ছোৱালী বিয়া দিব? তুমি ৱেডিং প্লেনাৰ হ'ল বুলি তোমাৰ কি ষ্টেটাছ নাই নেকি? তুমি মোৰ বেষ্ট ফ্ৰেণ্ড, সেইকাৰণে কৈছোঁ, ছোৱালীজনী সঁচাই মোৰ বহুত ভাল লাগিছে। তুমি প্ৰপ'জটো কৰি দিয়া। আগত কামবোৰ শেষ কৰোঁ, তাৰপিছত এইবোৰ কথা ভাবিম। ঠিক আছে। আইঐ, মোৰ কলিজাজনীক ইমান ধুনীয়া লাগিছে আজি। অ' মা, মোৰ ড্ৰেছযোৰ সঁচাই ভাল লাগিছে না? বহুত ধুনীয়া লাগিছে, তোমাৰ নিচিনা ধুনীয়াটো কোনোৱে নহয়। অ' মা, আপুনি তৰালিক অলপমান ভালকৈ সাজি কাচি থাকিব দিব, নহ'লে মোৰ ৰেপুটেশ্যনৰ কথা আছে নহয়। বাদ দিয়া সেইজনীৰ কথা, কোনোবা কণত পৰি আছে কিজানি। আৰু তোমাৰ জুৱেলাৰী কাপোৰ চাপোৰবোৰ মই চব পেক কৰি দিছোঁ। ঠিকে আছে দিয়া। সেয়া নয়ন আহিছে, মই যাওঁ দিয়া এতিয়া। তোমাক বৰ ধুনীয়া লাগিছে দেই জোনালী। তোমাক বৰ ধুনীয়া লাগিছে দেই জোনালী। ইমান এক্সপেঞ্চিভ শাৰী এখন পিন্ধিছোঁ, ধুনীয়াটো লাগিবই নহয়। কেৱল শাৰীখনেই এক্সপেঞ্চিভ নহয়, তুমিও বহুত এক্সপেঞ্চিভ হোৱা। থেংক ইউ। নয়ন, আমাৰ অফিচৰ ষ্টাফবোৰ আহিছে, যোৱা তুমি মাত দিয়া। ঠিক আছে মা। জোনালী, তোমাৰ কিবা দৰকাৰ হ'লে মোক ক'বা। তোমাক সঁচাকৈ বৰ ধুনীয়া লাগিছে আজি। ধুনীয়াটো লাগিবই আণ্টি, কালিৰ পৰা শ্বপিং কৰিছোঁ বিয়াৰ কাৰণে।
এইটো কি কথা জোনালী? বিয়া বুলি কি তুমি দিল্লীৰ পৰা শ্বপিং কৰিব লাগে নেকি? গুৱাহাটীৰ পৰাও কৰিব পাৰিলি হয়। মোৰ গুৱাহাটীৰ বস্তুবোৰ ইমান ভাল নালাগে আণ্টি, দিল্লীৰ পৰাই ভাল লাগে। ঠিকে আছে দিয়া। আৰু আণ্টি, মায়ে এযোৰ আপোনাৰ কাৰণে ডায়মণ্ডৰ নেকলেছ লৈছে, চাবচোন আপোনাৰ কেনেকুৱা বা লাগিল। এইবোৰ লোৱাৰ কোনো দৰকাৰ নাছিল জোনালী, এইবোৰ মিছা অযথা খৰচ কৰিছে তোমালোকে। আপুনি মোৰ হ'বলগীয়া শাহু, তো আপোনাৰ কাৰণেতো এইখিনি কৰিবই লাগিব নহয়। টকা পইচাৰে কেতিয়া মানুহৰ মন জয় কৰিব নোৱাৰি জোনালী। মানুহৰ মৰম জয় কৰিবলৈ হ'লে সঁচা মৰম দিয়াটোহে দৰকাৰ। তৰালীক নিজৰ বোৱাৰী কৰিব নোৱাৰিলতো, সেইকাৰণে এইবোৰ কথা মোক কয়। ময়ো কম বস্তু নহয়, নাজানক আঙুলিৰ মূৰত নচুৱাই থাকিম। প্ৰণয়, তোমাৰ ডেক'ৰেশ্যনবোৰ কিন্তু ক'ব লাগিব দেই, বহুত ধুনীয়া হৈছে। থেংক ইউ ছ' মাছ তৰালী। তৰালী, তোমাক কিন্তু বহুত ধুনীয়া লাগিছে দেই, একদম মনৰ পৰা কৈছোঁ। থেংক ইউ প্ৰণয়, তোমাকো বহুত ধুনীয়া লাগিছে। প্ৰণয়, তোমাৰ ফেমিলিত কোন কোন আছে? অকল মোৰ মা আৰু ময়ে আছোঁ। ৱেডিং প্লেনাৰৰ বিজনেছটো মোৰ দেউতাই কৰিছিল। দেউতা ঢুকোৱাৰ পিছৰ পৰা এই বিজনেছটো ময়ে চলাই আছোঁ। ভালেই কৰিছা দিয়া। বিয়া কেতিয়া পাতিবা? যেতিয়া তোমাৰ নিচিনা এজনী ভাল ছোৱালী পাম তেতিয়া বিয়া পাতিম। কি যে কোৱা ন তুমি? সঁচাই তৰালী, তোমাক মোৰ বহুত ভাল লাগিছে। কিন্তু মই জানো তোমাৰ আৰু মোৰ ষ্টেটাছ একে নহয়। বাছ এনে ক'লোঁ আৰু, বেয়া নাপাবা। প্ৰণয়, তুমি ইয়াতে আছা নেকি? ছাৰ, কিবা প্ৰব্লেম হৈছে নেকি? তুমি মোক আংকল বুলি মাতিলেই হ'ব, কিমান আৰু ছাৰ কৈ থকা। তুমি অলপমান লাইটিঙৰ কামখিনি চোৱাচোন। মই চালোঁ, তাতে অলপমান কিবা প্ৰব্লেম যেন পাইছোঁ। ঠিক আছে আংকল, মই চাই আছোঁ। মাজনী, তুমি ভালকৈ ৰেডি হৈছা? পাপা, হৈছোঁ দিয়া। বহুত ধুনীয়া লাগিছে তোমাক। পাপা, তোমাৰ লগত মোৰ এটা কথা আছে, বেয়া পাবা নেকি ক'লে? কিয় বেয়া পাম মাজনী, কোৱা কি কথা? একচুৱেলি পাপা, মোৰ নাম প্ৰণয়ক বহুত ভাল লাগিছে। ল'ৰাটো বহুত ভাল হয়, মই আগৰ পৰাই চিনি পাওঁ। পাপা, যদি প্ৰণয়ক মই মোৰ লাইফ পাৰ্টনাৰ হিচাপত বিচাৰোঁ, তেতিয়া আপোনাৰ কিবা আপত্তি থাকিব নেকি? এয়া তুমি কি কৈ আছা তৰালী? পাপা, মই জানো প্ৰণয় আৰু আমাৰ ষ্টেটাছ একে নহয়, কিন্তু মই এইখিনিও জানো যে প্ৰণয়ৰ লগত মই বহুত সুখত থাকিব পাৰিম। মই জানো মাজনী, আৰু তুমি যেতিয়া এইটো ডিচিজন লৈছা, তেতিয়াহ'লে মই তোমাৰ এই কথাত ৰেচপেক্ট কৰোঁ। থেংক ইউ ছ' মাছ পাপা, মোক আপুনি ইমান বুজাৰ কাৰণে। মই জানো তৰালী, তুমি কেতিয়াও ৰং ডিচিজন ল'বই নোৱাৰা। সৰুৰ পৰাই তুমি বহুত কষ্ট কৰিছা। ডালিমীয়ে তোমাৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছে, তুমি মোৰ আগত নক'লেও মই জানো। তুমি প্ৰণয়ৰ লগত যাতে সদায় সুখত থাকা, মই এইটোৱে আশা কৰোঁ। মোৰ দুজনী ছোৱালীয়ে মোক এৰি গুচি যাব, এতিয়া মই কাৰ মুখ চাই থাকিম ঘৰখনত? আপুনি ইয়াতে আছে, মই আৰু আপোনাক ভিতৰৰ পিনে বিচাৰি আছোঁ। ইমান মন মাৰি আছোঁ যে কিয়? জোনালীক এৰি যাব, সেইকাৰণে দুখ লাগিছে নহয়নে? হয় ডালিমী, চাওঁতে চাওঁতে আমাৰ দুজনী ছোৱালীয়ে ইমান ডাঙৰ হ'ল, গমেই নাপালোঁ। কেৱল জোনালী নহয়, তৰালীও আমাক এৰি যাব। তৰালী ক'ত যাব আকৌ? এই বিয়াৰ ৱেডিং প্লেনাৰ যোন আছে নহয় প্ৰণয়, তৰালী তাক চইচ কৰিছে। তাই পাগল হোৱা নাইতো? নে নয়নৰ লগত বিয়া হ'ব নাপাই এইবোৰ কৰি আছে? এজন ৱেডিং প্লেনাৰ? কি কৰিছে এইবোৰ সি? ডালিমী, কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি ক'ব লাগে। তেওঁ কোনো সাধাৰণ ৱেডিং প্লেনাৰ নহয়। তেওঁ কেৱল অসমতে নহয়, অসমৰ বাহিৰতো বহুত ৱেডিং প্লেন কৰিছে। এই কথাটো যদি ইয়াতে গম পায় যে তৰালী এজন ৱেডিং প্লেন কৰা ল'ৰাকহে চইচ কৰিছে, তেতিয়াহ'লে আমাৰ ৰেপুটেশ্যনত কি থাকিব? আৰু জোনালীৰ বিয়াখনতো এতিয়ালৈকে হোৱাই নাই, সিহঁতৰ ফেমিলিৰ মানুহবোৰে কি ভাবিব? মানুহে কি ভাবিব সেইটোতকৈ বেছি দৰকাৰ তৰালীয়ে ক'ত সুখত থাকিব, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। আৰু তুমি এইবোৰ কি পাগলৰ নিচিনা কথা কৈ আছা? পাগল মই নহয়, পাগল আপুনি আৰু আপোনাৰ ছোৱালী হৈছে। নাজানো দুজনী মিলি কি কৰি আছে কি কৰা নাই, যি কৰে কৰি থাকক, মোৰ একো ক'ব লোৱা নাই। তোমাক ভাল কথা কোৱাই ভুল ডালিমী। এই তৰালীজনীৰ কাৰণে আৰু ভাল মানুহ ক'ত আহিব? এজন ৱেডিং প্লেনাৰ, ভালেই হৈছে, সিহঁতৰ ঘৰতে যাই থাকক, মোৰ মূৰৰ টেনশ্যনটোও দূৰ হ'ব। কথাটো অৱশ্যে বেয়া হোৱা নাই, মইতো মনে মনে সেইটোৱে ভাবি আছিলোঁ যে তৰালী যেন এনেকুৱা এটা দুখীয়া ঘৰত পৰে
যাতে সিয়াৰ জীৱনটোৱে ধ্বংস হৈ যায়। মোৰ ছোৱালীৰ ষ্টেটাছৰ লগতো কেতিয়াও নিমিলিব তৰালিৰ ষ্টেটাছ। আৰু মোৰ ছোৱালী চলিহা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ মালিক হ'ব। এতিয়া যিমান পাৰোঁ সোনকালে এইজনীকো উলিয়াই দিব পাৰিলে মোক ভগৱানে উদ্ধাৰ কৰে।